ইয়াতে বহি যাওঁ গাড়ী ভকতে নদীৰ পৰা পানী আনিছোঁ। নমস্কাৰ বন্ধুসকল, এয়া হ'ল বৰপেটা সত্ৰ। আমি বৰপেটা সত্ৰলৈ বুলি গৈছিলোঁ, ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাওঁ। আশা কৰোঁ চাই ভাল পাব। এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ সত্ৰৰ। কি ধুনীয়া চাবলৈ। ইয়াতে শ্ৰী শংকৰদেৱ গুৰুৰ শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ 500 বছৰৰ আগত এইখিনি জেগা বিচাৰি উলিয়াইছিল আৰু ইয়াতে তেওঁ সত্ৰ স্থাপন কৰিছিলে। ইয়াতে তেওঁ বহুতো বৰগীত, কীৰ্তন, ঘোষা আদি বহুতো ৰচনা কৰিছিলে আৰু শিষ্যবিলাকক শিকাইছিলে। তেওঁৰ পিছত শ্ৰী মাথুৰা দাস বুঢ়া আটাইক তেওঁ দায়িত্ব দি থৈ গৈছিলে এই সত্ৰখনত। শ্ৰী মাধৱদেৱ গুৰুজনা ইয়াতে 8 বছৰ কাল বাস কৰিছিলে আৰু তেওঁৰ পিছত শ্ৰী মাথুৰা দাস বুঢ়া আটাক এই সত্ৰখনৰ দায়িত্ব দি থৈ গৈছে। এই বুঢ়া আটাইজনৰ বহুতো ইয়াতে অৱদান আছে। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এৰি থৈ যোৱা কাম বহুতো এই মাথুৰা দাস বুঢ়া আটাই সম্পূৰ্ণ কৰিছিলে। এয়া চাওক, চাৰিওফালে চাবলৈ কি ধুনীয়া। এইটো এটা ডাঙৰ পুখুৰী আছিলে, চাফা কৰিছে চৰকাৰে। এয়া হ'ল মন্দিৰৰ ভিতৰলৈ, সত্ৰৰ ভিতৰলৈ। ভিতৰখন চাওকচোন বাৰু কেনেকুৱা ধুনীয়া লাগিছে। আমাৰ মাইকী মানুহখিনিক সোমাব নিদিয়ে, গতিকে মোৰ ল'ৰা হাজবেণ্ড এনেকৈ ভিতৰলৈ বুলি গ'ল। তেওঁলোকে ভিডিঅ' কৰিছে, গতিকে চাওকচোন কেনেকুৱা লাগিছে বাৰু। ডাঙৰ ডাঙৰ চাকিৰ গছা আছে ইয়াতে। ইয়াতে বহুতো দিনে ৰাতি নাম কীৰ্তন ঘোষা হৈ থাকে। ইয়াতে 3জনৰ সিংহাসন ধুনীয়াকৈ সজাই থোৱা হৈছে, চাবলৈ বৰ ধুনীয়া। এই মন্দিৰৰ ভিতৰত কোনো ভগৱানৰ মূৰ্তি নাই। 3খন আসন ধুনীয়াকৈ সজোৱা হৈছে, সিংহাসন, আৰু ছাইডৰ ফালে হনুমানৰ মূৰ্তি আৰু গৰুৰ পক্ষীৰ মূৰ্তি আছে। এয়া হ'ল চাংঘৰ। এয়া চাংঘৰৰ তলতে আগতে ময়ূৰ চৰাই বহুতো আছিলে, কালক্ৰমত এইবিলাক নোহোৱা হৈ গ'ল। এই চাংখন 5 ফুট ওখ আৰু ইয়াৰ ওপৰতে যিখন চাংঘৰ দেখা পোৱা যায়, তাতে সত্ৰাধিকাৰবিলাকৰ সভা কিছুমান হ'লে তাত বহি পেলাই সভা আলোচনা কৰে। সত্ৰখনৰ চাৰিওফালে আমি পৰিদৰ্শন কৰিলোঁ, উপভোগ কৰিলোঁ। ইয়াৰে দৃশ্য চাই খুব ভাল লাগিলে। সত্ৰখনৰ ভিতৰলৈ সোমোৱাৰ 3খন বাটচৰা আছে। এখনৰ নাম নেহাতী বাটচৰা, এখনৰ নাম উত্তৰ হাতী বাটচৰা আৰু এখনৰ নাম দক্ষিণ হাতী বাটচৰা। এই কীৰ্তন ঘৰটোৰ ভিতৰতে দিনে ৰাতি নাম কীৰ্তন ঘোষা এইবিলাক হৈ থাকে। 3 টাইম হয় বুলি আমি শুনিছোঁ, ৰাতিপুৱা এবাৰ, আবেলি এবাৰ আৰু ৰাতি এবাৰ। আমাৰ মাইকী মানুহখিনিৰ কাৰণেও বাহিৰত নাম কীৰ্তন কৰাৰ সুবিধা আছে। মাইকী মানুহখিনি বাহিৰৰ ফালে নাম কীৰ্তন কৰে আৰু এয়া নীলা কৰি যে দেখিছে সেই ঘৰটোত
ল'ৰা ছোৱালীবিলাকক নাম কীৰ্তন ঘোষা বৰগীত আদি শিকোৱা হয়। এয়া মোৰ ডাঙৰ ল'ৰাৰ লগত গৈছিলে আৰু মোৰ সৰু ল'ৰাটোৱে ভিডিঅ' কৰিছে। আমি ভিতৰত সোমাব নাপালোঁ, সেইকাৰণে বাহিৰৰে তুলসী খুঁটাটো চাই উপভোগ কৰিছোঁ। মন্দিৰৰ ভিতৰত ডাঙৰ ডাঙৰ দুটা তুলসী খুঁটা আছে। এইবিলাক মোৰ কাজিনে হয়, আমি একেলগে গৈছিলোঁ। আপোনালোকে আশা কৰোঁ চাই ভাল পাইছে। ভিডিঅ'টো শেষ হোৱা নাই, আমি আকৌ শংকৰদেৱৰ সত্ৰলৈ যাম। আহকচোন, আপোনালোকৰ লগতে আহক। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰি জনাব। আৰু আগলৈ যদি ভিডিঅ' চাবলৈ বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। এয়া শংকৰদেৱৰ মন্দিৰৰ সত্ৰলৈ বুলি আমি আহিলোঁ। এইখিনি জেগাক পাটকুছি বুলি কোৱা হয়। মাধৱদেৱৰ সত্ৰৰ পৰা অকণমান আগুৱাই আহি এই পাটকুছি সত্ৰলৈ বুলি আমি আহিছিলোঁ। এয়া চাওক, শংকৰদেৱে ইয়াতে যিমান দিন বসবাস কৰিছিলে, ইয়াতে তেওঁ এই বিচনাখনতে শুইছিলে, তেওঁ জিৰণি লৈছিলে। ইয়াতে বহুতো ভক্ত আহি গামোচা আৰু টপলা দি থৈ যায়। এই সত্ৰখনকে চোৱা চিতা কৰা এজন ভক্ত আছে, তেওঁক লগ পাই ভাল লাগিল। এই ভক্তজনে যিমান মানে ইয়াতে দৰ্শন কৰিবলৈ আহে, তেওঁলোকক এই সত্ৰখনৰ কথা ধুনীয়াকৈ বহাই লৈ বুজাই দিয়ে। আমাকো ঠিক তেনেদৰে তেওঁ বুজাই দিলে। আহকচোন, তেওঁ কি বাৰু কয় আমি একেলগে শুনো। ভাৰতৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া জাতি আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হয় 1371 মধ্য অসমৰ আলিপুখুৰী। আৰু প্ৰায় 6 বছৰ ভূপাতত থাকি অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰি 1490 পূব বিহাৰত বৈকুণ্ঠপ্ৰাণ হয়। মহাপুৰুষ শংকৰদেৱৰ জন্ম হ'ল বৰদোৱা আলিপুখুৰী। তেওঁ প্ৰথম বিবাহ কৰিছিল 21 বছৰ বয়সত সূৰ্যৱতী আই। সূৰ্যৱতী আই গৰ্ভত মনুৱাই জন্ম হ'ল। জন্মৰ পাছত সূৰ্যৱতী আই বৈকুণ্ঠপ্ৰাণ হয়। মনুৱাই জন্ম হ'বৰ 7 মাহ বয়সতে সূৰ্যৱতী আই বৈকুণ্ঠপ্ৰাণ হৈছিল। সেই সময়ত অকুমাৰীতে ছোৱালীবিলাকক বিয়া দিব লগা ব্যৱস্থা আছিল 500 বছৰ আগতে। মনুৱাই কিছু ডাঙৰ হোৱাত হৰিজয়তে বিয়া দি তেওঁ তীৰ্থ ভ্ৰমণ কৰাৰ কাৰণে ভাৰতবৰ্ষ ওলাই গুচি গ'ল। একেৰাহে 12 বছৰ কাল গোটেই ভাৰতবৰ্ষৰ তীৰ্থবিলাক ভ্ৰমণ কৰি পুনৰ ঘৰলৈ ঘূৰি অহাত জ্ঞাতি বন্ধুবিলাকে ক'লে তুমি আৰু সংসাৰ কৰিব লাগে। তেওঁ সংসাৰৰ প্ৰতি আকৃষ্ট নাছিল যদিও বাধ্য হৈ তেওঁ কালিঞ্জাই বিয়া কৰে 54 বছৰ। সেই সময়ত তেওঁৰ বয়স 54 বছৰ। কালিঞ্জাই গৰ্ভত 3টা ল'ৰা 1 ছোৱালী। প্ৰথম ব্ৰহ্মদণ্ডৰ জন্ম, দ্বিতীয় হৰিচৰণ, তৃতীয় কমললোচন। দুমলা কন্যাকজন জন্ম হৈছিল, তেওঁৰ নাম আছিল ৰুক্মিণী, আন এটা নাম আছিল বিষ্ণুপ্ৰিয়া। আমাৰ ইয়াৰে ওচৰত নদীৰ পাৰত কুমাৰকুছি বুলি এখন সত্ৰ আছে। তাতে তেওঁ 1 বছৰ কাল সত্ৰ পাতি থকাত ৰুক্মিণী আহিল অবিবাহিতাতে বৈকুণ্ঠপ্ৰাণ হয়। মহাপুৰুষ শংকৰদেৱে প্ৰথম সত্ৰ পাতে বৰদোৱাত কিছু বছৰ সত্ৰ পাতি থকাৰ পাছত কছাৰী আৰু ভূঞাবিলাকৰ খেলি মেলি লগাত তেওঁ তাৰে পৰা আহাৰ হিচাপে কৰলাক। ভকতবৃন্দ আৰু জ্ঞাতি বন্ধুবিলাকক লগত লৈ তেওঁ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰলৈ গুচি আহে। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে গাংমৌ বুলি এখন জেগা আছে, তাতে তেওঁ সত্ৰ পাতি 6 বছৰ থাকিল। তাতো বিশেষ অসুবিধা বা তাৰ পৰা তেওঁ মাজুলীলৈ গুচি যায়। সেই আমাৰ মাজুলী এখন আহোম ৰজাৰ অধিকৃত অঞ্চল আছিল। মাজুলীত ধোৱা এটা বেলাগুৰি বুলি এখন জেগা আছে, তাতে তেওঁ একেৰাহে 14 বছৰ কাল সত্ৰ পাতি থাকিল। আৰু তাতে মহাপুৰুষ মাধৱদেৱক লগ পায়, মণিকাঞ্চন সংযোগা বুলি কৈছে। এটা সাধাৰণ দুখত তেওঁৰ ডাঙৰ ঘূৰি যায়। আহোম ৰাজাই মৃত্যুদণ্ড দিছিল এটা হাতী দাদা পিছত। আৰু মহাপুৰুষ মাধৱদেৱকো 1 বছৰ কাল নাজৰামানটো টকাইছিল। কিন্তু অশান্তি পাই গুৰুজনে মাধৱদেৱলৈ উদ্ধাৰৰ পাছত আহোম ৰাজ্য ত্যাগ কৰি তেওঁ কোচ ৰাজ্যলৈ গুচি আহে। সেই আমাৰ কোচ ৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ ৰজা। আমাৰ এই বৰপেটা অঞ্চলটো সেই আমাৰ কোচ ৰাজ্যৰ অধিকৃত অঞ্চল আছিল। 2জন গুৰুৱে আহি বৰপেটা অঞ্চল আহি পাতে। মহাপুৰুষ শংকৰদেৱৰ বয়স প্ৰায় 90 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায়। আৰু মাধৱদেৱৰ সৰু অনুমানিক 4 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায়। বৰপেটা সত্ৰৰ পৰা এফাল নামে উত্তৰে চিনবৰা ভেটি বুলি একটা জেগা আছে, তাতে তেওঁ 5টা চিন দেখা পায়। নাম আছে চমাকাল সত্ৰৱতী আছিল। তাতো বিশেষ অসুবিধা বা তাৰ পৰা তেওঁ ভাইটি আহি কটকতলী বিলৰ পাৰত কুমাৰকুছি বুলি ওখ জেগা দেখা পায়। তাতে তেওঁ 1 বছৰ কাল সত্ৰ কৰি থাকিল। আৰু শিৱছৰ ভিতৰত তেওঁ নুমলীয়া কন্যা ৰুক্মিণী আহিল অবিবাহিতাতে বৈকুণ্ঠপ্ৰাণ হয়। সেইটো অশান্তি পাই তেওঁ কুমাৰকুছি ত্যাগ কৰি সেই আমাৰ নদী আছিল ৰাতি ইয়াতে নাও ৰাখি গুৰুজনে এই বাট উঠিল। একেৰাহে 18 বছৰ ছমাকাল সত্ৰ কৰি থাকিল। আৰু এইখনে গুৰুজনৰ শেষ সত্ৰ। ইয়াৰ পিছত আৰু তেওঁ ক'তো সত্ৰ পতা নাই। আৰু এই 18 বছৰ আমাৰ ভিতৰত তেওঁ সত্য কবিতা ভাগ ৰামৰায় লগত আহিছিল।
তেওঁৰ পৰিয়াল হৈছিল। তেওঁ এতিয়া ভুৱনেশ্বৰী আহি আন এটা নাম আছিল কমলাপ্ৰিয়া। এইটো নদী গাড়ী থাকোঁতে ননান ৰাজাৰ ভাগ চিলাৰে তেনে এনেকুৱা ক্ৰছতে ভুৱনেশ্বৰী আহি দেখা পাই বিবাহৰ প্ৰস্তাৱ দিছিল। এতিয়া ৰামৰায়ে কৈছিল গুৰুজনক যে দাদা চিলাৰে জানি বিবাহৰ প্ৰস্তাৱ দিছে, কি কৰে যে এতিয়া গুৰুজনে কৈছিল তেওঁলোক ৰজাটো বিবাহ নদী বুলি ক'লেও তেওঁলোকে জোৰ কৰি ধৰি লৈ যাব, তাৰপিছত লুটি খুটি আমাৰ বেছিহে হ'ব। গতিকে বিবাহ দিয়া হ'ব, কিন্তু বিবাহ এতিয়া নহ'ব। আমি ইয়াৰ পৰা কইনা আজি নাইজো লৈ যাম, তেওঁলোকৰ ৰাজবাৰীৰ পৰা বৰ আজি নাইজি আহক, য'তে নাম মেলিত হয় ত'তে বিবাহ সম্পন্ন কৰা হ'ব। এই কথা দুজনৰ সন্মতৰ প্ৰকাশত গুৰুজনে ভুৱনেশ্বৰী ইয়াৰ পৰা কইনা আজি নাইজি লৈ গৈছে। চিলাৰে জানে ৰাজবাৰীৰ পৰা বৰ আজি নাইজি আহিছে। আহি দুখন নাম সত্ৰ চালত লগালে গৈছে। সত্ৰ চালত তাতে আজি ডাঙৰ ঔ গছ আছিল, ঔ গছত দুখন নাও বান্ধি তাতে বাঁহৰ পাতি বিবাহ কাৰ্য সম্পাদন কৰা হৈছে। আৰু আজিও সত্ৰ চালত এখন ৰামৰাই কুটি সত্ৰ বুলি সত্ৰ স্থাপিত হৈ আছে। তাৰ বেছি বহল নকৰোঁ। ইয়াৰ পিছত তেওঁ নন্দান ৰাজ্যত পৰিম। ৰাজবাৰীৰ পৰা 4 মাইল আঁতৰত তৰচা নদীৰ পাৰত হেলা দবা আগতকুটা নামে জেগাত তেওঁ বৈকুণ্ঠ প্ৰাণ নাই। তেওঁ বৈকুণ্ঠ প্ৰাণ অহাৰ পাছতো কালেণ্ডি আমাৰ ইয়াতে বহুত বছৰ আছিল। অতি বৃদ্ধ অৱস্থা আমাৰ ইয়াতে আছিলে। বৰ অলৰচৰ অৱস্থাত সেই আমাৰ সুন্দৰী দিয়াত মাধৱদেৱ পুৰুষৰ ভাগনাক ৰামচন্দ্ৰপুৰ অট্টপাতি আছিল। তেওঁ এই দুটা বছৰটো দেখা পাই সুনীদ্ৰাতক লৈ যায় আৰু সুনীদ্ৰাতৰ কালীন যাই 142 বছৰলৈকে বাচি আছে। মহাপুৰুষ শংকৰদেৱে 119 বছৰ 4 মাহত বৈকুণ্ঠ প্ৰাণ হৈছে। সেইকাৰণে 120 বছৰ ধৰি। কিন্তু কালীন যাই সুনীদ্ৰাতত 142 বছৰ পাইছিল আৰু সুনীদ্ৰাতৰ কালীন যাই বাগৰি হৈ জনা আছে। আমাৰ এটা অকল 7 মান এৰি গৈছে। সেই 7 মাহত তল অংশখিনি বাচি আছে। ওপৰ অংশখিনি উইপকাষাৰ ফলত তেওঁক ৰক্ষা কৰাৰ কাৰণে মাজৰ কিছুমান কাঠবাটৰ তলৰ ফেমটো ৰক্ষা কৰি ৰখা হৈছে। তলৰ ফেমটো বিঘত তাৰ পৰা আমি পাইছোঁ 6 ফুট 4 ইঞ্চি দীঘল আৰু 6 ফুট 4 ইঞ্চি ফুটত দীঘলে ফুটল সমান। দেখা তলৰ চুটি যেন লাগি ওপাৰৰ চন্দ্ৰতাপ আৰু গাৰু তুলিলে এইখিনি বস্তু এই 450 বছৰ বাজি থকা নদী 7খন সৌন্দৰ্য বাঢ়াৰ কাৰণে সঁচাকৈয়ে এয়া ভক্তজনক লগ পাই খুব ভাল লাগিল। আৰু তেওঁ যি ধৰণে শংকৰদেৱৰ কথা আমাক বৰ্ণনা দিলে, তেওঁৰ কথাখিনি শুনি আমাক খুব আপ্লুত হ'লোঁ। আপোনালোকেও চাই হয়তো ভাল লাগিল। তেওঁৰ কথাখিনি সকলোৱে তেওঁক সেৱা জনালে আৰু এটা কলা আগবঢ়ালে সকলে। আৰু এয়া চাওক শংকৰদেৱ গা ধোৱা শিলটো হয়তো আপোনালোকে দেখিছিলে। এই শিলটো এইখিনিতে নাছিলে, বেলেগৰ পৰা আনি ইয়াতে স্থাপন কৰি থৈছে। এয়া চাওক, এই শিলটোতে বহি তেওঁ গা ধুইছিলে। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল। হয়তো কোৱাত মোৰ বহুতো ভুল হ'ব পাৰে, কাৰণ আমি শুনি পেলাইহে কোৱা কথা। গতিকে কিবা ভুল হ'লে কমেণ্ট কৰি জনাব। নমস্কাৰ।